নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই সমাসৰ দ্বিতীয়টো পাৰ্ট। সমাসৰ যি তিনিটা প্ৰকাৰ আছিলে, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ভাৱ সমাস, এইকেইটা সমাসৰ বিষয়ে লৈ আহিছোঁ। আহকচোন তেন্তে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ইয়াত আগৰ ভিডিঅ'টোত যিটো পাৰ্ট 1 মই এইটোত আপোনালোকক দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস সেয়া বুজাইছিলোঁ। সমস্ত পদ, সমস্যামান পদ, তাৰপিছত ব্যস্ত পদ, এইকেইটা সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে। আৰু যদিও কোনোবাই চোৱা নাই তেতিয়া এবাৰ ভিডিঅ'টো চাই ল'ব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই আপোনালোকক লিংকটো দি দিম। আৰু আজি আমি চাম সমাসৰ চতুৰ্থটো প্ৰকাৰ, কৰ্মধাৰয় সমাস। কৈছে যে সংজ্ঞাকেইটা দিছে, যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয় বুলি কৈছে। যি সমাসত ব্যস্ত পদবোৰে, ব্যস্ত পদটো আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'টোত পাইছিলে। মই কৈছিলোঁ ব্যস্ত পদ, যে সমস্ত পদটো হ'বলৈ যিকেইটা পদৰ প্ৰয়োজন হয় সেইকেইটাক ব্যস্ত পদ বুলি কোৱা হয়। আৰু ইয়াত কৈছে যে যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হ'ব, এটা বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হ'ব, তাক কৰ্মধাৰয় সমাস বুলি কোৱা হয়। কৰ্মধাৰয় সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। বিশেষ্য বিশেষণ ৰূপে ইয়াত মানে হ'ব, বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হ'ব, কিন্তু প্ৰথমটোত কি হ'ব, বিশেষণ থাকিব আৰু পাছৰ ব্যস্ত পদটো বিশেষ্য ৰূপে মানে ইয়াত সংযোজন হ'ব। কেতিয়াবা আকৌ দুয়োটাই বিশেষ্য পদৰ মাজতো কৰ্মধাৰয় সমাস হয়। কৈছে যে কেতিয়াবা আকৌ দুয়োটা বিশেষ্য হ'লেও কৰ্মধাৰয় সমাস হয়, তেতিয়া প্ৰথম পদটো বিশেষণ ৰূপে ব্যৱহৃত হয়। যেনে দীঘল যি হাত, দীঘল হাত, দীঘল যি হাত, ইয়াত হাতখন হৈছে বিশেষ্য আৰু দীঘল প্ৰথমটি হৈছে বিশেষণ। হাতখনক দীঘল বুজাইছে, হাতখনক কি বিশেষণেৰে বুজাইছে, দীঘল বিশেষণেৰে বুজাইছে। ইয়াত যিহেতু কৈছে যে প্ৰথম পদটো বিশেষণ হ'ব আৰু দ্বিতীয়টো বিশেষ্য হ'ব। হাতটো হৈছে বিশেষ্য আৰু দীঘলটো হৈছে বিশেষণ। আৰু দীঘল যি হাত, এইকেইটা হয় কি হৈছে, দীঘল হাত হৈছে। দীঘলটো বিশেষণ আৰু হাতটো হৈছে বিশেষ্য। পিতল যি চকু, ইয়াত চকুটো হৈছে বিশেষ্য আৰু পিতলটো হৈছে বিশেষণ। পিতল চকু নহয়, ইয়াত পিতল যি চকু, এয়া চকুটোক পিতল বৰ্ণৰ চকু তেনেকুৱা ধৰণৰ বুজাব লাগিছিলে, কিন্তু ইয়াত দুইটাই বিশেষ্য হৈছে। ইয়াত যিহেতু কৈছে যে কেতিয়াবা আকৌ দুইটাই বিশেষ্য পদ হয় বুলি কৈছে নহয়, যিহেতু কৰ্মধাৰয় সমাসত ইয়াত দুইটাই বিশেষ্য পদ বুজাইছে। পিতল যি চকু, দুইটা বিশেষ্য পদে হয়, কিন্তু আমি বুজোৱাটো মানে যিটো আমি বুজি পাম যে পিতল বৰণৰ চকু যিহেতু কয়, সেইটো বিশেষণ ৰূপটোত বহিছে। শুক্ল যি পক্ষ, শুক্ল পক্ষ, যি পক্ষটোক শুক্ল সেয়া বিশেষণেৰে বুজাইছে। দুষ্ট যি হাত, দুষ্ট হাত, সেয়া হৈছে বিশেষ্য আৰু বিশেষণ দুইটা যোগ হৈ কি হৈছে, কৰ্মধাৰয় সমাস হৈছে। তাৰপিছত দিছে এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰিবলৈও কৰ্মধাৰয় সমাস হয় বুলি কৈছে। যে যি সমাসত ব্যস্ত পদবোৰে বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয় তাক কৰ্মধাৰয় সমাস বুলিও কোৱা হয়। আৰু এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰিলেও তাক কৰ্মধাৰয় সমাস বুলি কোৱা হয়। যেনে পদ্মৰ নিচিনা লোচন, পদ্মৰ নিচিনা লোচন, পদ্মলোচন, মুখ চন্দ্ৰৰ তুল্য, মুখচন্দ্ৰ, এটাক আন এটাৰ লগত তুলনা কৰিলেও কৰ্মধাৰয় সমাস হয়। আকৌ ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয়, বা কেতিয়াবা দুইটাই বিশেষ্য ৰূপে যোগ হ'লেও হয় কৰ্মধাৰয় সমাস। তাৰ পাছত দিছে সমাস হ'লে ঋজনীবোধক শব্দ, ঋজনীবোধক শব্দ মানে তুলনা কৰা ধৰণৰ, যেনে তুল্য, নিচিনা, দৰে, সদৃশ আদি লোপ পায়। সমাস হ'লে ঋজনীবোধক যিবিলাক তুলনা কৰাৰ দৰে হয় বা একে ধৰণৰ যিবিলাক শব্দ হয় সেইবিলাক শব্দ লোপ পায় সমাস হোৱা পদকেইটাৰ মাজত বা শেষত। এনেদৰে এই পদ লোপ পোৱা অনুযায়ী কৰ্মধাৰয় সমাসক দুটা ভাগত ভাগ কৰা হৈছে বুলি কৈছে। যিবিলাক ঋজনীবোধক শব্দ, সেইবিলাক শব্দ যিবিলাক লোপ পায় আৰু সেই লোপ পোৱা শব্দবিলাক অনুযায়ী কৰ্মধাৰয় সমাসক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে মধ্যপদলোপী আৰু অন্তপদলোপী। মধ্যপদলোপী হৈছে মাজত যি তুলনা বুজোৱা যিবিলাক শব্দ, যেনে মুখৰ দৰে, চন্দ্ৰৰ দৰে মুখ, তাত দৰেটো মুখখনক চন্দ্ৰৰ লগত তুলনা কৰিছে, মানে যি
ৰিজনাইছে বুজাইছে সেই ৰিজনীবোধক শব্দ তাত মধ্যত যিটো আছে চন্দ্ৰৰ দৰে মুখ দৰে যিটো মধ্যত আছে সেই যিটো লোপ পাব দৰেটো যিটো ৰিজনীবোধক শব্দ যিটো তুলনা কৰিছে মুখখনক চন্দ্ৰৰ লগত তাৰ মাজত যিটো দৰেটো আছে সেই তুলনা কৰা শব্দটো যিহেতু মধ্যত আছে আৰু সেইটো লোপ পালে তাক মধ্যপদলোপী বুলি ক'ব আৰু অন্তঃপদলোপী যিটো শেষত থাকিব তুলনা কৰা শব্দটো সেইটো লোপ পালে তাক অন্তঃপদলোপী বুলি ক'ব আমি চাই লওঁ এবাৰ মধ্যপদলোপী কৰ্মধাৰয় যি কৰ্মধাৰয় সমাসত ব্যাস বাক্য কৰোঁতে বাক্যৰ মাজত পদ লোপ পায় তাকে মধ্যপদলোপী কৰ্মধাৰয় বুলি কোৱা হয় যেনে চন্দ্ৰ তুল্য বদন ইয়াত তুল্য যিটো তুলনা কৰা শব্দ বুজাইছে এইটো লোপ পাই কি হৈছে চন্দ্ৰ বদন হৈছে বনত হোৱা ফুল এই হোৱা এই ৰিজনীটো যিটো ৰিজনীবোধক শব্দ আছে সেই শব্দটো নাইকিয়া হৈ কি হৈছে বনফুল মধ্যত যিটো ৰিজনীবোধক শব্দ আছে সেইটো লোপ হৈ বনফুল হৈছে সিংহ চিত্ৰিত দুৱাৰ এই চিত্ৰিতটো লোপ পাই কি হৈছে সিংহ দুৱাৰ হৈছে সেয়ে মধ্যপদলোপী মধ্যত যিটো পদ আছে তুলনা বুজোৱা সেই পদটো যেতিয়া লুপ্ত হ'ব তেতিয়া তাক মধ্যপদলোপী কৰ্মধাৰয় সমাস বুলি ক'ব আৰু অন্তঃপদলোপী কৰ্মধাৰয় বুলি ক'লে যি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষৰ পদ লোপ পায় শেষত যিটো লোপ পায় তুলনা বুজোৱা শব্দ তাকে অন্তঃপদলোপী কৰ্মধাৰয় বুলি কোৱা হয় যেনে মুখ চন্দ্ৰৰ নিচিনা এই নিচিনাটো যিয়ে বুজাইছে যে মুখখনক চন্দ্ৰৰ নিচিনা চন্দ্ৰৰ দৰে চন্দ্ৰৰ লগত তুলনা কৰিছে এই নিচিনাটো লোপ পাই কি হৈছে মুখ চন্দ্ৰ হৈছে বিদ্যাসাগৰৰ নিচিনা এই নিচিনাটো লোপ পাই শেষত লোপ পাই বিদ্যাসাগৰ হৈছে জ্ঞান ৰত্নৰ নিচিনা ইয়াত যিটো অন্তত নিচিনা আছে যিটো জ্ঞানক ৰত্নৰ লগত তুলনা কৰিছে সেই নিচিনা যিটো তুলনা কৰা শব্দ সেইটো লোপ পাই জ্ঞান ৰত্ন হৈছে সেইবাবে হি অন্তঃপদলোপী কৰ্মধাৰয় সমাস হৈছে মধ্যত যদি তুলনা কৰা শব্দ লোপ পায় তেতিয়া মধ্যপদলোপী কৰ্মধাৰয় আৰু অন্তত যদি তুলনা মূলক মানে যিবোৰ তুলনা কৰা হয় আৰু সেইবিলাক শব্দ লোপ পায় তেতিয়া তাক অন্তঃপদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয় তাৰ পাছত দিছে ৰিজনীৰ ফালৰ পৰা আকৌ কৰ্মধাৰয় সমাসক তিনিটা ভাগত ভাগ কৰিব পাৰি যিবিলাক ৰিজনীবোধক শব্দ যেনে একে ধৰণৰ বুজোৱা সাদৃশ্য বুজোৱা তেনেকুৱা ধৰণৰ শব্দবিলাক যিটো লোপ পায় সেই লোপ পোৱা তেনেকুৱাৰ ফালৰ পৰা কৰ্মধাৰয় সমাসক দুটা ভাগত অন্তঃপদলোপী মধ্যপদলোপী আৰু অন্তঃপদলোপী আৰু ৰিজনীৰ ফালৰ পৰা আকৌ কৰ্মধাৰয় সমাসক তিনিটা ভাগত ভাগ কৰিছে সেইকেইটা দিছে উপমান কৰ্মধাৰয় উপমিত কৰ্মধাৰয় আৰু ৰূপক কৰ্মধাৰয় উপমান কৰ্মধাৰয় উপমিত কৰ্মধাৰয় আৰু ৰূপক কৰ্মধাৰয় সমাস আহকচোন এইকেইটা ভালদৰে চাই লওঁ উপমান কৰ্মধাৰয় সমাসত কি কৈছে যে যি পদৰ লগত তুলনা কৰা হয় তাকে উপমান পদ বুলি কোৱা হয় উপমান পদৰ লগত সাধাৰণ কৰ্মবাচক শব্দৰ যি সমাস হয় তাকে উপমান কৰ্মধাৰয় সমাস বুলি কোৱা হয় যে যি পদৰ লগত তুলনা কৰা হয় বুলি কৈছে যি কিবা এটা শব্দৰ লগতে হওক বা কিবা এটা বাক্যৰ লগতে যি এটা বস্তুৰ লগত আমাক তুলনা কৰা হয় তাকে উপমান পদ বুলি কোৱা হয় আমি উদাহৰণটি চালে বেছি ভালদৰে বুজি পাম যেনে ঘনৰ দৰে শ্যাম ঘনশ্যাম বজ্ৰৰ দৰে কঠিন বজ্ৰৰ দৰে কি কৈছে কঠিন বুলি কৈছে যাক তুলনা কৰিছে যি পদৰ লগত তুলনা কৰিছে কঠিন বজ্ৰ কঠিন সেন্দুৰৰ দৰে ৰঙা ইয়াক ৰঙাটো সেন্দুৰৰ লগত যি তুলনা কৰিছে যি পদটোৰ লগত তুলনা কৰি হয় সেন্দুৰ ৰঙা সেয়াই তাক কি হৈছে উপমান কৰ্মধাৰয় হৈছে তাৰপিছত উপমিত কৰ্মধাৰয় কি দিছে উপমান পদৰ লগত উপমেয় পদৰ যি সমাস হয় যি কৈছে উপমান কৰ্মধাৰয় কি কৈছে যিটো পদৰ লগত তুলনা কৰা হৈছে আৰু সেয়া কৈছে যে উপমিত কৰ্মধাৰয় সমাসত কি কৈছে উপমান পদৰ লগত উপমেয় পদৰ যি সমাস তাকে উপমিত কৰ্মধাৰয় সমাস বুলি কোৱা হয় যেনে চন্দ্ৰৰ দৰে সুন্দৰ মুখ সেই কি হৈছে চন্দ্ৰমুখ ইয়াক তুলনা কৰিছে চন্দ্ৰৰ লগত চন্দ্ৰৰ দৰে সুন্দৰ মুখ মানে চন্দ্ৰখন যিহেতু কিমান ধুনীয়া যিটো আকৌ তাক চন্দ্ৰটোৱেই ধুনীয়া তাৰপিছত আকৌ তাকো চন্দ্ৰৰ দৰে সুন্দৰ মুখখনো সুন্দৰ বুলি কৈছে আকৌ সেই সুন্দৰ মুখখনক আকৌ চন্দ্ৰৰ লগত তুলনা কৰিছে মানে কি কৈছে উপমান পদৰ লগতে উপমেয় পদৰ যি সমাস হৈছে তাকে উপমিত কৰ্মধাৰয় সমাস বুলি কোৱা হয় তাৰপিছত মুখ পদ্মৰ নিচিনা মুখখন পদুম ফুলৰ দৰে পদুম ফুলৰ সৌন্দৰ্যটোৱেই কিমান বেছি আছে সেয়াই মুখখনক আকৌ সেই
পদুম ফুলৰ নিচিনা তাক তুলনা কৰিছে। তাৰপিছত পুৰুষ সিংহৰ তুল্য সিংহ পুৰুষ। তাৰপিছত হৈছে ৰূপক কৰ্মধাৰয় সমাস। উপমান আৰু উপমেয়ৰ অভেদ কল্পনা। যিটো উপমান আৰু উপমেয় আছে, উপমান কৰ্মধাৰয় হৈছে যি পদৰ লগত তুলনা কৰা হয়। উপমান আৰু উপমেয়ৰ অভেদ কল্পনা মানে এটা বস্তুক আন এটা বস্তুৰ নিচিনাকৈ একেই বুলি মানে ভাবিলে যিটো অভেদ কল্পনা কৰা হয়, যি সমাস হয় তাকে ৰূপক কৰ্মধাৰয় সমাস বুলি কোৱা হয়। কৈছে যে এটা বস্তুক আন এটা বস্তুৰ নিচিনাকৈ একেই বুলি ভাবিলে তাক ৰূপক কৰ্মধাৰয় বুলি কোৱা হয়। যেনে বিদ্যাৰ ৰূপ ধন, বিদ্যাক ধনৰ লগত তুলনা কৰি বিদ্যা ধন, ভৱ ৰূপ নদী, ভৱ নদী, দেৱ ৰূপ মন্দিৰ, মন্দিৰ দেৱৰ দৰে তুলনা কৰি দেৱ মন্দিৰ, বিদ্যা ৰূপ ৰত্ন। কি দিছে উদাহৰণকেইটা দিছে বিদ্যা ৰূপ ধন, বিদ্যা ধন, ভৱ ৰূপ নদী, ভৱ নদী, দেৱ ৰূপ মন্দিৰ, দেৱ মন্দিৰ, বিদ্যা ৰূপ ৰত্ন, বিদ্যা ৰত্ন। কি দিছে যে ৰিজনীৰ ফালৰ পৰা কৰ্মধাৰয় সমাসক 3টা ভাগত ভাগ কৰিছে। উপমান, উপমান মানে হৈছে যি পদৰ লগত তুলনা কৰিছে। উপমান মানে যি এটা পদ আছে তাক তুলনা কৰিছে। যেনে ঘনৰ দৰে শ্যাম বুলি কৈছে, ব্ৰজৰ দৰে কঠিন, মানে কাঠৰ দৰে কঠিন, সেয়া তুলনা কৰিছে যি পদটোৰ লগত, ব্ৰজৰ লগত তুলনা কৰিছে, তাক উপমান বুলি কৈছে। তাৰপিছত উপমেয় বা উপমিত বুলি ক'লে যাক তুলনা কৰিছে, যিটো বস্তুক তুলনা কৰিছে, মুখখনক চন্দ্ৰৰ লগত তুলনা কৰিছে, মুখখনক তুলনা কৰিছে, সেয়া হৈছে যি মানে যাক তুলনা কৰিছে, মুখখনক তুলনা কৰিছে সি উপমেয় হৈছে। আৰু যি পদৰ লগত, যাৰ লগত তুলনা কৰিছে সি কি হৈছে উপমান, যাৰ লগত তুলনা কৰিছে সি উপমান। আৰু উপমিত বা উপমেয় বুলি ক'লে মানে যাক তুলনা কৰিছে। ইয়াত চন্দ্ৰৰ দৰে সুন্দৰ মুখ কৈছে যে মুখখনক চন্দ্ৰৰ লগত তুলনা কৰিছে, যাৰ বাবে সি উপমিত বা উপমেয় কৰ্মধাৰয় হৈছে। আৰু ৰূপক বুলি ক'লে উপমান আৰু উপমেয়, যি তুলনা কৰা আৰু যি পদটো তুলনা কৰিছে বা যাৰ লগত তুলনা কৰিছে, যাক তুলনা কৰিছে, সেই তুলনাৰ মাজত উপমান আৰু উপমেয়ৰ মাজত যিটো অভেদ কল্পনা কৰা হয়। অভেদ কল্পনা মানে যি এটা বস্তুক আন এটা বস্তুৰ নিচিনাকৈ একেই বুলি ভাবি যোৱা, সি একে নহ'বও পাৰে যিহেতু, আৰু সেইটোক একেই বুলি ভাবি লোৱাকে অভেদ কল্পনা বুলি কোৱা হয়। আৰু যি সমাস হৈছে তাকে ৰূপক কৰ্মধাৰয় সমাস বুলি কোৱা হয়। যেনে বিদ্যা ৰূপ ধন, ধন আৰু বিদ্যাক একেই বুলি কৈছে, এইটো এটা অভেদ কল্পনা কৰিছে। ভৱ ৰূপ নদী, দেৱ ৰূপ মন্দিৰ, তাৰপিছত আকৌ বিদ্যা ৰূপ ৰত্ন, এই দুইটাক একেই বুলি ভাবি যি উপমান আৰু উপমেয় দুইটাক একেই অভেদ কল্পনা কৰি দুইটাক একেই বস্তু বুলি ভাবি যি সমাস হৈছে তাক ৰূপক কৰ্মধাৰয় সমাস বুলি কোৱা হয়। তাৰ পৰৱৰ্তী দিছে তৎপুৰুষ সমাস। আমি কি পঢ়িলোঁ? দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, বহুব্ৰীহি সমাসৰ আকৌ যি প্ৰকাৰ আছে, তাৰপিছত কৰ্মধাৰয় সমাস পঢ়িলোঁ। এতিয়া দিছে পঞ্চমটি ভাগ, সমাসৰ পঞ্চমটি ভাগ তৎপুৰুষ সমাস। তৎপুৰুষ সমাসত কি দিছে? যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমটো প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তিত থাকে। কৈছে যে যি সমাসত ব্যস্ত পদ দুটাৰ, ব্যস্ত পদ আমি যিহেতু জানিছিলোঁ যে সমস্ত পদ হ'বলৈ যিকেইটা পদৰ প্ৰয়োজন সেইকেইটা ব্যস্ত পদ বুলি কোৱা হয়। যি সমাসত ব্যস্ত পদ দুটাৰ যি প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তিত থাকে। প্ৰথমা কি? প্ৰথমা এ বিভক্তিৰ বাহিৰে, সেই প্ৰথমা বিভক্তিৰ চিন সেই বিভক্তিটোৰ বাহিৰে কি কৈছে বাকী অন্য বিভক্তিত থাকে, আৰু শেষৰ পদৰ অৰ্থই প্ৰধান হয়। শেষত যিটো পদ থাকিব সেই পদটোৰ অৰ্থটোৱেই মেইন হ'ব, তাকে তৎপুৰুষ সমাস বুলি কোৱা হয়। আকৌ সেই তৎপুৰুষ সমাসো 6 প্ৰকাৰৰ হয়। কৈছে তৎপুৰুষ সমাসো 6 প্ৰকাৰৰ। যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমটো প্ৰথমা বিভক্তিৰ বাহিৰে সমস্ত পদ হ'বলৈ যিকেইটা ব্যস্ত পদৰ প্ৰয়োজন হয়, সেই ব্যস্ত পদটোৰ আকৌ মানে প্ৰথমা বিভক্তিৰ বাহিৰে ব্যস্ত পদটোৰ প্ৰথমটো ব্যস্ত পদৰ পদটো প্ৰথমা বিভক্তিৰ বাহিৰে বাকী যিবিলাক মানে বিভক্তিৰ চিন থাকিব আৰু শেষত যিটো অৰ্থ থাকিব সেই অৰ্থটোৱে যিটো প্ৰধান অৰ্থ হ'ব তাকেই তৎপুৰুষ সমাস বুলি কোৱা হয়। আৰু এই সমাসক 6টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে প্ৰথমটো যিহেতু প্ৰথমা বিভক্তিটো নাথাকিব সেইবাবে দ্বিতীয় তৎপুৰুষ সমাস, তৃতীয় তৎপুৰুষ সমাস, চতুৰ্থী তৎপুৰুষ সমাস, পঞ্চমী তৎপুৰুষ সমাস, ষষ্ঠী তৎপুৰুষ সমাস আৰু সপ্তমী তৎপুৰুষ সমাস। ইয়াত দ্বিতীয় তৎপুৰুষ সমাস কি কৈছে যে দুটা ব্যস্ত পদৰ আগৰটোৰ দ্বিতীয় বিভক্তিটো
লোপ হয় সমাস হ'লে তাক তৃতীয়া তৎপুৰুষ সমাস যেহেতু তৎপুৰুষ সমাসত কৈছে যে যি দুটা ব্যস্ত পদ থাকিব তাৰ প্ৰথমটো মানে প্ৰথমা বিভক্তি বাহিৰে বাকি বেলেগ যিকেইটা বিভক্তি আছে দ্বিতীয় তৃতীয় চতুৰ্থী পঞ্চমী সপ্তমীলৈকে থাকিব সেই বিভক্তি চিনকেইটা যোগ হ'ব আৰু শেষৰ অৰ্থটোৱে প্ৰধান হ'ব বুলি কৈছে তাকে তৎপুৰুষ সমাস বুলি কৈছে আৰু দ্বিতীয় তৎপুৰুষ সমাসত কি কৈছে দুটা ব্যস্ত পদৰ যি দুটা ব্যস্ত পদ আছে তাৰ আগৰটো দ্বিতীয় বিভক্তিটো লুপ্ত হৈ যাব আৰু তাকে দ্বিতীয় তৎপুৰুষ বুলি কোৱা হয় যেনে বিষ্ণুক পূজা যিটো ক আছে দ্বিতীয় বিভক্তি ক বিষ্ণুক পূজা সেই কটো আঁতৰি কি হৈছে বিষ্ণু পূজা ভকতক সেৱা ইয়াত কটো আঁতৰি যি দ্বিতীয় বিভক্তিৰ চিন কটো আঁতৰি কি হৈছে ভকত সেৱা চুৰক ধৰা যি ক বিভক্তিটো আছে চিন বিভক্তিৰ চিনটো আছে সেই কটো আঁতৰি চুৰক ধৰাৰ কটো আঁতৰি কি হৈছে চুৰ ধৰা তাৰপিছত তৃতীয় তৎপুৰুষ সমাসো একেধৰণে প্ৰথম ব্যস্ত পদৰ প্ৰথম যিটো ব্যস্ত পদ থাকিব তাৰ তৃতীয় বিভক্তিৰ চিনটো লোপ হৈ কি হ'ব তৃতীয় তৎপুৰুষ সমাস বুলি ক'ব তাক যেনে হাতেৰে সজা তৃতীয় বিভক্তিৰ চিন কি হয় ৰে প্ৰথমা বিভক্তি প্ৰথমা দ্বিতীয় ক তৃতীয় ৰে দি দ্বাৰা কৈছে ৰে যেহেতু ইয়াত ৰে আছে তৃতীয় বিভক্তিৰ চিন হাতেৰে সজা ইয়াত ৰেটো আঁতৰি কি হৈছে হাতে সজা ইয়াত কৈছে হাতেৰে বোৱা ইয়াত ৰটো আঁতৰি হাতে বোৱা পানীৰে বোৱা ইয়াত ৰেটো আঁতৰি পানীৰে বাট ৰেটো আঁতৰি পানী বাট মনেৰে গঢ়া মনেৰে ৰেটো আঁতৰি মনে গঢ়া হৈছে বা নৌকাৰে যাত্ৰা ৰেটো আঁতৰি কি হৈছে নৌকা যাত্ৰা ইয়াত তৃতীয় বিভক্তিৰ যিটো চিন আছে সেই বিভক্তিটোৰ লোপ হয় তৃতীয় তৎপুৰুষ সমাস হৈছে তাৰপিছত চতুৰ্থী তৎপুৰুষ সমাসত কি হৈছে প্ৰথম ব্যস্ত পদটো যেটো কৈছিলে তৎপুৰুষ সমাসত যে প্ৰথম ব্যস্ত পদটোৰ যিটো চিন থাকিব সেইটো প্ৰথম বিভক্তি বাকি যিকেইটা বিভক্তিৰ চিন থাকিব সেইকেইটা লোপ পাব আৰু ইয়াত দিছে যে চতুৰ্থী তৎপুৰুষ সমাসত প্ৰথম ব্যস্ত পদটোৰ চতুৰ্থী বিভক্তিটো লোপ হয় সমাস হৈছে যি সমাস হৈছে তাকে চতুৰ্থী তৎপুৰুষ সমাস বুলি কোৱা হয় আৰু চতুৰ্থী তৎপুৰুষ সমাসৰ চিন কি হয় লৈ ইয়াত ৰজা লৈ ইয়াত লৈ আঁতৰি কি হৈছে ৰজালৈ কৰ ৰাজকৰ পুত্ৰলৈ হুক লৈটো আঁতৰি কি হৈছে পুত্ৰ হুক গুৰুলৈ সেৱা ইয়াত লৈটো আঁতৰি কি হৈছে গুৰু সেৱা পিতৃলৈ ভক্তি ইয়াত লৈ বিভক্তিৰ চিনটো যিটো চতুৰ্থী বিভক্তিৰ চিন সেইটো লোপ পাই কি হৈছে পিতৃ ভক্তি হৈছে কি পালোঁ আমি দ্বিতীয় তৎপুৰুষ সমাস যিটো দ্বিতীয় তৎপুৰুষ সমাসৰ চিন কি আছিলে ক তৃতীয় তৎপুৰুষ সমাস যি তৃতীয় তৎপুৰুষ সমাসত তৃতীয় বিভক্তিৰ চিন আছিল ৰে দি দ্বাৰা তাৰ ৰেটো লোপ পাই তৃতীয় তৎপুৰুষ সমাস হৈছে আৰু চতুৰ্থী তৎপুৰুষত চতুৰ্থী বিভক্তিৰ চিন কি আছিলে লৈটো লোপ পাই সমাস হৈছে তাৰ পৰৱৰ্তী কি দিছে পঞ্চমী তৎপুৰুষ সমাস ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ সমাস পঞ্চমী তৎপুৰুষ সমাসতো ঠিক তেনেদৰে প্ৰথম ব্যস্ত পদৰ পঞ্চম বিভক্তিটো লোপ পাইছে তাৰপিছত পঞ্চম বিভক্তিৰ চিনটো হৈছে পৰা ইয়াত কি দিছে উদাহৰণ গছৰ পৰা হৰা ইয়াত পৰাটো আঁতৰি গছ হৰা হৈছে সাপৰ পৰা মুক্ত পৰাটো আঁতৰি সাপ মুক্ত হৈছে পথৰ পৰা ভ্ৰষ্ট হৈ পথ ভ্ৰষ্ট হৈছে ঋণৰ পৰা মুক্তি এই পৰাটো আঁতৰি ঋণ মুক্তি হৈছে পদৰ পৰা চ্যুত পৰাটো আঁতৰি পদচ্যুত কাৰাৰ পৰা মুক্ত পৰা যিটো পঞ্চমী বিভক্তিৰ চিন আছে সেইটো আঁতৰি কি হৈছে কাৰামুক্ত হৈছে তাৰপিছত ষষ্ঠী তৎপুৰুষ সমাস ঠিক তেনেদৰে প্ৰথম ব্যস্ত পদৰ যিটো প্ৰথমটো ব্যস্ত পদ বুলি কওঁতে গছৰ পৰা হৰা গছ আৰু হৰা গছটো হৈছে প্ৰথম ব্যস্ত পদ আৰু হৰাটো হৈছে দ্বিতীয় ব্যস্ত পদ ইয়াত প্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তিৰ চিনটো যিটো আছে সেইটো লোপ হয় যি সমাস হৈছে তাকে ষষ্ঠী তৎপুৰুষ সমাস বুলি কোৱা হয় ষষ্ঠী তৎপুৰুষ সমাসৰ চিন ৰ জুইৰ হাল ইয়াত ৰটো আঁতৰি জুই হাল গছৰ তল ইয়াত ৰটো আঁতৰি গছ তল ৰজাৰ পুত্ৰ ইয়াত ৰটো আঁতৰি ৰাজপুত্ৰ মৌচাক ইয়াত ৰটো আঁতৰি কি হৈছে মৌচাক হৈছে মানে ষষ্ঠী বিভক্তিৰ যিটো চিন ৰ সেইটো আঁতৰি মৌচাক হৈছে বৌদ্ধৰ ধৰ্ম ইয়াত ৰটো আঁতৰি বৌদ্ধ ধৰ্ম হৈছে তাৰপিছত সপ্তমী তৎপুৰুষ সমাস শেষৰটি প্ৰথম ব্যস্ত পদৰ অধিকৰণৰ সপ্তমী বিভক্তি লোপ হৈ যি সমাস হৈছে তাকে সপ্তমী তৎপুৰুষ সমাস বুলি কোৱা হয় আৰু সপ্তমী তৎপুৰুষ সপ্তমী বিভক্তিৰ চিন ত যিটো ত অধিকৰণৰ প্ৰথম ব্যস্ত পদৰ অধিকৰণৰ সপ্তমী বিভক্তিৰ যি চিন আছে সেই লোপ হৈ যি সমাস হৈছে তাকে সপ্তমী তৎপুৰুষ সমাস বুলি কোৱা হয় যেনে গছত পকা ইয়াত তটো আঁতৰি গছ পকা জলত মগ্ন ইয়াত তটো আঁতৰি জলমগ্ন হৈছে বনত বাস তটো আঁতৰি বনবাস গৃহত বন্দী ইয়াতো তটো আঁতৰি গৃহবন্দী আৰু ধ্যানত মগ্ন তটো আঁতৰি কি হৈছে ধ্যানমগ্ন হৈছে সপ্তমী বিভক্তিৰ চিন সপ্তমী বিভক্তিৰ যিটো চিন ত সেইটো লোপ পাইছে
কি দিলে আমাক তৎপুৰুষ সমাসত দ্বিতীয় তৎপুৰুষ সমাস যি দ্বিতীয় বিভক্তিৰ চিন লুপ্ত হৈছে, তৃতীয় তৎপুৰুষ সমাস তৃতীয় বিভক্তিৰ চিনটো লুপ্ত হৈছে ৰে, আৰু চতুৰ্থী তৎপুৰুষ সমাসত চতুৰ্থী বিভক্তিৰ চিন লৈ যিটো লোপ পাই ৰজালৈ তাত ৰাজকৰ হৈছে। তাৰপিছত পঞ্চমী তৎপুৰুষ সমাসত পঞ্চমী বিভক্তিৰ চিন যিটো পৰা সেইটো লোপ পাই গছ হৰা তেনেকৈ সাপৰ পৰা মুক্ত সাপ মুক্ত তেনেধৰণে হৈছে। ষষ্ঠী তৎপুৰুষ সমাসত আকৌ ষষ্ঠী বিভক্তিৰ যিটো চিন ৰ সেইটো আঁতৰি জুইৰ হালত ৰটো আঁতৰি জুইৰ হাল হৈছে বৌদ্ধৰ ধৰ্ম, তাত ৰটো আঁতৰি বৌদ্ধ ধৰ্ম হৈছে। তেনে সপ্তমী তৎপুৰুষ সমাসতো সপ্তমী বিভক্তিৰ যিটো চিন ত তাত সেই তটো আঁতৰি কি হৈছে সপ্তমী তৎপুৰুষ সমাস হৈছে। গছত পকা তটো আঁতৰি গছ পকা, তেনেদৰে জলত মগ্ন তটো আঁতৰি কি হৈছে জলমগ্ন হৈছে। তাৰ পৰৱৰ্তী যিটো শেষৰটি সমাসৰ যিটো ভাগ আছিলে অব্যয়ভাৱ সমাস, আমি কি পাইছিলোঁ দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, তৎপুৰুষ সমাস, কৰ্মধাৰয় সমাস, তাৰপিছত অব্যয়ভাৱ সমাস। আৰু অব্যয়ভাৱ সমাসত কি আছে আমি এবাৰ চাই লওঁ। সামীপ্য, অভাৱ, প্ৰযন্ত, যোগ্যতা, সদৃশ, যোগ্যতা, বিপচা আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। যেনেকৈ সামীপ্য ওচৰত বুজোৱা, অভাৱ বুজোৱা, আজি পৰ্যন্ত নাহিলে বা এতিয়ালৈকে নাহিলে যিটো বুজায়, সদৃশ একে, তেনেকুৱা ধৰণৰ যোগ্যতা, বিপচা আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাস হয় বুলি কৈছে তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। যেনে সামীপ্য অৰ্থত দিছে কি দিছে কুলৰ উপ কি হৈছে উপকূল হৈছে। তাত মানে কি হৈছে যে সামীপ্য, অভাৱ, প্ৰযন্ত, সদৃশ, যোগ্যতা, বিপচা আদি অৰ্থ প্ৰকাশক অব্যয়ৰ লগতো অন্য পদৰ যি অব্যয় তাৰ লগত অন্য পদৰ যি সমাস হয় তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। সামীপ্য অৰ্থত কি হৈছে কুলৰ উপ হয় কি হৈছে উপকূল হৈছে। কণ্ঠৰ সমীপ, কণ্ঠৰ ওচৰত হয় কি হৈছে উপকণ্ঠ হৈছে। অভাৱ অৰ্থত কি হৈছে ভিক্ষাৰ অভাৱ, দুৰ্ভিক্ষ। মিলৰ অভাৱ, অমিল। আমিষৰ অভাৱ, নিৰামিষ। পৰ্যন্ত অৰ্থত কি হৈছে জীৱন পৰ্যন্ত হয় কি হৈছে আজীৱন। মৰণ পৰ্যন্ত হয় আমৰণ। আৰু সাদৃশ্য অৰ্থত ৰূপৰ সদৃশ কি হৈছে অনুৰূপ বা প্ৰতিৰূপ। গ্ৰহৰ সদৃশ উপগ্ৰহ, নদীৰ সদৃশ উপনদী, নদীৰ দৰে যি একে উপনদী, গ্ৰহৰ সদৃশ গ্ৰহৰ দৰে যি উপগ্ৰহ, তেনেকুৱা ধৰণৰ যি কৈছে যে সামীপ্য, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্যতা আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাস হয়। তাৰপিছত দিছে যোগ্য অৰ্থত দিছে আকৃতিৰ যোগ্য, প্ৰতিকৃতি, কুলৰ যোগ্য, অনুকূল। তাৰপিছত বিপচা অৰ্থত দিছে যিটো মানে পুনঃ বাৰে বাৰে যিটো ঘটে সেইটো অৰ্থত বিপচা মানে হৈছে বাৰে বাৰে যিটো একেটা বস্তুকে যিটো দেখুওৱা হয় একে অৰ্থ বুজোৱা। যেনে দিনে দিনে, প্ৰতিদিনে, ঘৰে ঘৰে, প্ৰতি ঘৰে, ক্ৰমে ক্ৰমে, অনুক্ৰমে। তাৰপিছত বিপৰীত অৰ্থত কি হৈছে দানৰ বিপৰীত যিটো সেইটো প্ৰতিষ্ঠান হ'ল, প্ৰতিদান হ'ব লাগিছিলে। দানৰ বিপৰীত প্ৰতিদান, ফলৰ বিপৰীত প্ৰতিফল, সেয়া বিপৰীত অৰ্থত বুজাইছে। তাৰপিছত পশ্চাত মানে পিছত, যিটো পিছে ধাৱন কি হয় পিছে ধাৱন মানে অনুধাৱন। পাছে গমন কি হৈছে অনুগমন। তাৰপিছত ক্ষুদ্ৰ অৰ্থত কিছুমান বুজায়, যেনে অংগৰ ক্ষুদ্ৰ কি হয় প্ৰত্যংগ, আৰু গ্ৰহৰ ক্ষুদ্ৰ কি হয় উপগ্ৰহ বুলি কোৱা হয়। সেয়াই অব্যয়ভাৱ সমাস সামীপ্য, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্যতা, বিপচা আদি অৰ্থ প্ৰকাশক অব্যয়ৰ লগত অন্য মানে পদৰ যি সমাস হয় তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। আৰু সামীপ্য অৰ্থত, অভাৱ অৰ্থত, পৰ্যন্ত অৰ্থত, সাদৃশ্য অৰ্থত, যোগ্য অৰ্থত, বিপচা অৰ্থত যিটো বাৰে বাৰে হৈ থকা, দিনে দিনে, ঘৰে ঘৰে, ক্ৰমে ক্ৰমে, বিপৰীত অৰ্থত যিটো বুজায়, পশ্চাত অৰ্থত যিটো বুজায়, ক্ষুদ্ৰ অৰ্থত যি বুজায়, তেনেকুৱা ধৰণৰ সমাসবিলাক কি হয় অব্যয়ভাৱ সমাস বুলি কোৱা হয়। আৰু আজিলৈ ইমানেই আছিল সমাসৰ যিটো আমাৰ বিষয় আছিল। সেই সমাসটো মই দুটা পাৰ্ট কৰি আপোনালোকৰ বাবে লৈ আহিলোঁ। প্ৰথম পাৰ্টটিত মই সমাসৰ যিটো দ্বন্দ্ব, দ্বিগু সমাস, বহুব্ৰীহি সমাস সেই পাৰ্টকেইটা বুজালোঁ। আৰু আজিৰ পাৰ্টটোত মই আপোনালোকৰ বাবে কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, অব্যয়ভাৱ সমাস এইকেইটা সমাসৰ বিষয়ে আপোনালোকক বুজালোঁ। আৰু আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।